আমি সকলোৱে জানো যে বন্ধুসকল ভাৰতবৰ্ষৰ অন্ধ্ৰপ্ৰদেশত থকা তিৰুপতি মন্দিৰত সৰ্বাধিক লোকে কেশ দান কৰে, অৰ্থাৎ তেওঁলোকে নিজৰ এই মৰমৰ চুলিকোছা দান কৰে। তেন্তে আহক বন্ধুসকল, এই ভিডিঅ'টোত মই আপোনালোকক কৈ আছোঁ যে সেইসকল লোকেনো কিয় এই মন্দিৰত চুলি দান কৰে, বা সৰ্বাধিক লোকে কিয় এই মন্দিৰত তেওঁলোকৰ কেশ দান কৰে, বা দৈনিক কিমান হাজাৰ লোকে এই মন্দিৰত কেশ দান কৰে, এই সৌৰকৰ্ম সম্পাদন কৰিবৰ বাবে মন্দিৰ কৰ্তৃপক্ষই কাক নিয়োজিত কৰিছে, বা এই লোকসকল অৰ্থাৎ ভক্তসকলে যিসমূহ চুলি এই মন্দিৰত দান কৰে, সেই চুলিসমূহ মন্দিৰ কৰ্তৃপক্ষই কি কৰে, বা তাৰ পৰা কিমান টকা উপাৰ্জন কৰে, এই সকলো কথা বন্ধুসকল মই আজি এই ভিডিঅ'টোত কৈ আছোঁ। আশা ৰাখিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব। তেন্তে আহক বন্ধুসকল, বেছি পলম নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ভাৰতবৰ্ষৰ অন্ধ্ৰপ্ৰদেশত থকা বন্ধুসকল তিৰুপতি মন্দিৰত ইতিমধ্যে মই কৈছোঁৱেই যে পৃথিৱীৰ ভিতৰতে সৰ্বাধিক লোকে এই মন্দিৰত কেশ দান কৰে, অৰ্থাৎ মৰমৰ চুলিকোছা তেওঁলোকে এই মন্দিৰত দান কৰে। আপোনালোকে শুনি হয়তো বন্ধুসকল আচৰিত হ'ব যে এই মন্দিৰত দৈনিক প্ৰায় 30,000 লোকে নিজৰ চুলি দান দিয়ে। আৰু এইসমূহ চুলি অৰ্থাৎ এই 30,000 মানুহৰ চুলি কাটিবলৈ বা সৌৰকৰ্ম সম্পাদন কৰিবলৈ মন্দিৰ কৰ্তৃপক্ষই প্ৰায় 600 জন নাপিতক এই কৰ্ম সম্পাদন কৰিবৰ বাবে তেওঁলোকে নিযুক্তি প্ৰদান কৰিছে। আপোনালোকে শুনি বন্ধুসকল হয়তো আচৰিত হ'ব যে এই চুলিসমূহ নিলাম কৰি মন্দিৰ কৰ্তৃপক্ষই বছৰেকত $22 লাখ তেওঁলোকে উপাৰ্জন কৰিবলৈ সক্ষম হয়। এইবাৰ আহিছোঁ বন্ধুসকল, ভক্তসকলে বা লোকসকলে এই মন্দিৰলৈ গ'লে কিয়নো তেওঁলোকে চুলিসমূহ তাত দান কৰি আহিবলগীয়া হয়। এক জনবিশ্বাস মতে বন্ধুসকল যে এই মন্দিৰলৈ যদি কোনো ব্যক্তি নিজৰ কিবা মনোকামনা পূৰ্ণাৰ্থে যায়, গতিকে এক বিশ্বাস মতে যে সেই ব্যক্তিজনে বা সেই ভক্তজনে তেওঁৰ কিবা এটা ভাল লগা বস্তু তাত ত্যাগ কৰি থৈ আহিব লাগে। গতিকে আগৰ পৰা চলি অহা নিয়ম অনুসৰি সেই ব্যক্তি বা সেই ভক্তজনে নিজৰ মৰমৰ চুলিকোছাকেই তাত দান কৰি আহে। সকল আজিলৈ ইমানেই। ভিডিঅ'টো কেনে পালে মোক জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব সকলোলৈ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ মই অনুৰোধ জনাইছোঁ, প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।